পানী 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 এই কিবা লাগছে লাগে মাছ মাছ লাগে হান্দে পুরা পানী চা যিমানে যায় ইফালে বাঢ়ি যায় এয়া হ'ল আমাৰ গান্ধীনগৰৰ পানী সাগৰ হৈ আছে পুৰা অৱস্থা নাই এয়া অলপমান বজাৰ লৈ আহিলোঁ কি লৈ আহিলোঁ দেখাম বাৰু এই লাখুটিটা লৈ লৈছোঁ তাৰমানে ইয়াতে ক'ত পানী মানে বেছি আছে কম আছে গম পোৱা যায় খাল বাম ক'ত ভাঙা চিঙা আছে এইবিলাক গম পায় তাকেইতো ইফালে যিমান আগবাঢ়ি গৈ থাকিব সিমানে পানীটো বাঢ়ি আছে বহুত বেছি পানী হা কি লেতেৰা বস্তু আহি আছে এইবিলাক বহুত পানী ইফালে কাপোৰ ভিজিল তোমাৰ পানীৰ পৰিমাণটো দেখুৱাচোন কিমান পানী আৰু বেছি পানী সিফালে নাযাবা দেই সিফালে হেৰিটো আছে নালাটো আছে কি পাইছো ভৰি চৰি কিবা আহিছে লাগি এইটো মাছ নেকি কোনটো মাছ এনেকৈ ধৰিব পাৰিবা তুমি ভৰি চৰি ভয় লাগছে ইফালে বহুত জিৰাৰ পিক কিবা লাগি দিছে কিন্তু বহুত বেছি পানী হৈছে দেই এয়া ঘৰ পাই গ'লো এই গেটৰ চাওকচোন দেখাই দিয়া বহুতো অলপ জীৱনত প্ৰথমবাৰৰ কাৰণে কিবা লাগি আছে মানে গেটৰ ইফালে এইখিনি ওখ কাৰণে উঠা নাছিল তাৰপিছত আকৌ আহি ভিতৰত পানী হয় মই ভাবিছোঁ ঘৰটো যাবলৈ বুলিছে চাবা পানীত আকৌ এটা ঘৰ আমাৰ গেটখন লগাই দিলোঁ তাকেতো গাড়ীও দুখন সেইফালে দেখাই দিয়া মই বাইকখনটো চাইলেঞ্চাৰত মানে পানী হোৱা বুলি থৈ দিছোঁ বেলেগত এই গোটেই চোতালত পানী এই গোটেই ডুবি আছে ফুলৰ টাববিলাক গোটেই ডুবি আছে এই প্ৰথম চিৰি পাৰ হ'ল ছেকেণ্ড চিৰি পাৰ হ'ল এতিয়া ধৰা কালি দিনত ধৰিম এতিয়া নধৰোঁ এতিয়া ভৰি হাত ধুই লোৱা ভালদৰে মাছ আছেতো পানী কিমান আছে এইটো এটা চিৰিজ এইটো চিৰিজ ঘৰত বাৰু উঠা নাই ভিতৰত এই কাপোৰ ধুনীয়া শুকুৱাই নাই
ঘৰৰ ভিতৰ সোমালো কি কি বস্তু আনো দেখাই লওঁ মেইন বস্তুটো হ'ল এই বস্তুটো বেয়া বস্তু হ'লেও মানে নোখোৱাৰ কাৰণে থাকিব পৰা নাই পুৰা চকু মেলিব পৰা নাই পুৰা একেবাৰে এক পেকেটে লৈ আহিছোঁ উঠাই পুৰা একদম লৈ আহিছোঁ শিখৰ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনালে হ'ল শিখৰৰ পুৰা একদম মালা এডাল লৈ আহিছোঁ বাটত খুলি খাই দিলোঁ তাৰপিছত আনিলোঁ আপোনাৰ আটা মিঠাতেল পিঁয়াজ আনিলোঁ মাংসটো চাওঁ পাঠা মাংস লৈ আহিলোঁ খাবতো লাগিবই নাখালে আৰু ক'ত হ'ব তাৰপিছতে আনিলোঁ আপোনাৰ পিঁয়াজ আনিলোঁ আকৌ চব্জি আনিছোঁ পানী বটল থৈ দিছোঁ যোগাৰ কৰি আদা নহৰু অলপ যোগাৰ কৰি থৈ দিছে শুনিব পোৱা মতে মানে বহুতত পানী কমিছে কিন্তু আমাৰ ইয়াতে পানী কমা নাই পানী মানে বাঢ়িয়ে আছে আৰু আজি হ'ল আপোনাৰ 21 তাৰিখ এয়া হ'ল আপোনাৰ 8:45 দৃশ্য এইটো এতিয়া কৰি আছোঁ ভিডিঅ'টো তাৰমানে পানী বাঢ়া আৰু এটা কাৰণ আছে আমাৰ তাৰমানে আমাৰ ঘৰত পানী যোৱা বছৰো উঠা নাছিল আগতে উঠা নাছিল কাৰণটো মই দেখাই দিছোঁ তাৰ পাইছেনে আপোনালোকে এই যে বৰিংটো কৰা আছে বৰিঙৰ মুখৰ পৰা নন ষ্টপ এনেকৈ পানী ওলাই আছে আজি 3 দিন হ'ল এনেকৈ পানী ওলাই আপোনাৰ বহুখিনি পানী বাঢ়ি গৈছে ইয়াতে এনেকৈ বাঢ়ি গৈ কেনে ওলাই যোৱাটো ৰাস্তা নাই সেইকাৰণে গোটেই চোতাল বজাই হৈ গৈছে গোটেই সাগৰ হৈ আছে এইবিলাক কি কৰি আছা কি চাই আছা মোবাইলত খালি মোবাইল চাই থাকে চলটো খালি মোবাইল চাই থাকে পলাইছে লৈ কেনে মোবাইলটো কি চাই আছা চাওঁ কি চাই আছা চাওঁ কি চাই আছা চাওঁ কি চাই আছে চাওঁ পলাই আছে চাওঁ ভৰি হাত ধুই ল'লোঁ এতিয়া অলপমান দীঘল দিওঁ তাৰপিছত ভাত বনোৱাৰ কাৰণে অলপ হেল্প কৰি দিওঁ কি চাই আছে চাওঁ লুচি কি চাইছা ৱাৰ্ল্ড ফুড এণ্ড লুচি মায়ে কি কৰি আছে চাওঁ কি কৰি আছা কি যোগাৰ কমাই দিবা দেই 2টা পিঁয়াজ দি চলোৱা কেইটা আছে পিঁয়াজতে পানী নকমালে নানো কিন্তু আৰু পানী কমলেহে আনিম এইকেইটা মাংস গোটেই নবনাবা ফ্ৰিজত থৈ দিয়া হা